একদম ধামাকা ভিডিঅ' আৰু এখন গাড়ীৰে ধামাকা ভিডিঅ'। কাৰণ এইখন গাড়ীৰে ঘূৰিব গৈ আছোঁ মানে গুৱাহাটী, আৰু গুৱাহাটীত যাম মানে ক'ত, কালাপাহাৰ। ভিডিঅ'টো সম্পূৰ্ণ চাব, পুৰা এনজয় আৰু ধামাকা হ'ব। ওলাই আহিলোঁ কিন্তু সঁচাই হয়, কিন্তু মানে টোপনি খতি আৰু টোপনিও লাগি আছে, উপায় নাই। কাৰণ ইয়াৰ লগত যাবই লাগিব। সি ফোন মাৰিলে, ফোন মৰাৰ লগতে ক'লে যে আহা এপাক ওলাই যাওঁ। আহি পালোঁ মানে মিৰ্জা, আৰু মিৰ্জা পালোহি। আৰু ইয়াৰ পৰা আছে তোমাৰ কেই কিলোমিটাৰ হয় এবাৰ? 80 কিলোমিটাৰমান হ'ব। কম ফাঁকিডাল দিছেনে এডাল, কম ফাঁকিডাল দিছেনে? মোটামুটি বোলে 80 কিলোমিটাৰ হ'ব। এয়া ভাবি চাওকচোন, যদি 80 কিলোমিটাৰ হয়, আহোঁতে যাওঁতে কিমান কিলোমিটাৰ হ'ব? 116 কিলোমিটাৰ, 80-70 হ'ব আৰু বেছি নহয়। মানে ইমান হ'ব অহা যোৱা আৰু এতিয়া যাম ডাইৰেক্ট মানে ক'ত মালিগাঁও না? কালাপাহাৰ। অঁ, কালাপাহাৰ যাম। তো ভিডিঅ' চাই যদি কিবা এটা ভাল লাগে, লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব। মানে গাড়ী আৰু গাড়ী কিমান গাড়ী চাওক, মানে ইমান লাইনকৈ গাড়ী আছে। সেইফালৰ পৰা মানে বহুতকেইটা গাড়ী এৰি থৈ আহিলোঁ। ইমান গাড়ী লাইনে আছে ন, কোন আহে নাজানো, কিন্তু কোনোবা আহিব চাগে। সেইটো কাৰণে গাড়ীবিলাক পূৰা মানে ছাইডত থৈ দিছে, আৰু ৰাস্তা খালী, পূৰা খালী কৰি থৈ দিছে। ইফালে আমি যোনফালে আহিছোঁ গাড়ীকেইখন আহি আছে, কিন্তু সেইফালৰ পৰা অহা মানে ট্ৰাককেইখনতো অহা নাই। মানে লাইন গাড়ীকেইখন আহি আছে, কিন্তু ট্ৰাকবিলাক যে এইবিলাক দেখিছেনে ৰৈ আছে, আৰু বেলেগ গাড়ী মানে ট্ৰাক গাড়ী অহা নাই। ফাইনেলি মিৰ্জা পাৰ হ'লোঁ, আৰু মিৰ্জা পাৰ মানে এইখিনিলৈ গাড়ী নাই। আৰু মিৰ্জা মানে সিফালৰ পৰা আছে, গুৱাহাটী য'ত যায় মানে গুৱাহাটীৰ ফালে গাড়ী আছে, আৰু এইফালেদি গাড়ী নাই। কাৰণ গাড়ী ফালৰ পৰা ৰখোৱা নাই, কাৰণ কিমান গাড়ী ৰখাইছে কিমান নাজানো, চাগে কোনোবা আহিব সেইটো কাৰণে ৰখাইছে। আৰু মানে যিমান ট্ৰাকবিলাক গৈছে চব মানে এইফালে মানে ৰাস্তা কিনাৰে চাইডে ৰখাই থৈ দিছে। এটা ভাল খবৰ আছে, মই দেখাই দিম ৰ'ব। আৰু দেখাই কিনি এনেই দেখাই দিলে অলপ গম পাব। মানে অলপ আগতে আছে মিৰ্জা নপৰে, এইখিনি কি পৰেনো? মিৰ্জা পৰে নে বেলেগ পৰে? এয়া যে ৰাৱণ যে জ্বলাব, মিৰ্জা। অঁ, মিৰ্জাতে হয়। অঁ, আৰবি নে কিবা এনেকৈ ভালকৈ নাজানো। কাৰণ যেতিয়া মই ভিডিঅ'টো সম্পূৰ্ণ বনাম তেতিয়া মই ক'ম। আৰু মিৰ্জাতে মানে ৰাৱণ বধ আৰু ৰাৱণ মানে জ্বলাব, আৰু জ্বলাব কোনে মানে কাৰ মাৰিব, তোমাৰ পৱনদেৱ। আৰু দেখাই দিম, অলপ আগতে আছে তোমাৰ, মই য'ত আছোঁ তাৰ পৰা তোমাৰ 5 কিলোমিটাৰমান হ'ব, তাত বেছি দূৰ নহয়। আৰু 5 কিলোমিটাৰ আহিলে ধৰক মই পাম, আৰু মই দেখাব চেষ্টা কৰিম। কাৰণ হ'ব এইটো মানে 5 অক্টোবৰ, আৰু 5 অক্টোবৰ দিনা মানে হ'ব, আৰু পৱনদেৱ আহিব, আৰু পৱনদেৱে আৰু মানে কাৰ মাৰি কিনি ৰাৱণ জ্বলাব। ফাইনেলি পালোঁ মানে দেখাই দিম অলপ আপোনালোক। সেইফালে দেখিব পাৰিছে, সেইফালে বনাই আছে, সেইফালে আৰু সেইফালে বনাই আছে। মই ভালকৈ দেখাম, কাৰণ যেতিয়া হ'ব ন তেতিয়া মই ভালকৈ দেখাই দিম। আৰু আহিম এদিন মই ভিডিঅ' এটা বনাব। সেইফালে গুৱাহাটী মানে যাওঁতে ভালকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ, কাৰণ মানে অলপ অসুবিধা আছিলে। কাৰণ টোপনিও লাগি আছিলে যে, মানে গাড়ীতে অলপ শুলোঁ, সেইটো কাৰণে মানে ভিডিঅ' বনোৱাটো নহ'ল। আহি পালোঁ উপহালী, আৰু উপহালীৰ পৰা মানে ইফালে আছে শনি মন্দিৰৰ ফালে যাব লাগিব। মই য'ত আছোঁ আৰু শনি মন্দিৰৰ ফালে যাই কিনি ITC আটা ফেক্টৰীত যাব লাগিব। মই দেখাই দিম ৰ'বক, মানে কোনফালেদি এনেকৈ যাব লাগিব। সেইফালে আছে শনি মন্দিৰ, মানে সেইটো হৈছে শনি মন্দিৰ, আৰু ইফালে আছে ড্ৰাইভাৰ আৰু মুবাৰক। তাৰ পৰা আমি যাব লাগিব, সেইফালে যায় তোমাৰ বিজয়নগৰ, আৰু এইফালে এনেকৈ গৈ আমাৰ এইফালে যাব লাগিব আটা, আৰু তাত যাব লাগিব মানে আটা মিলত। আৰু দেখাই দিম মানে য'ৰ পাওঁগৈ, আৰু কেনেকৈ হয় ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু ভিডিঅ'টো চাব মানে বেছি দীঘল কৰিব আৰু নোৱাৰিমে চাগে, কাৰণ আৰু বেছি দূৰ নাই, তোমাৰ বেছি নাই। আৰু তাৰ পৰা চিধা সোমাই আহিলোঁ, আৰু সোমাই আহি কিনি যাব লাগিব আকৌ তোমাৰ ৰাইট ছাইডত। অলপ আগত আহি এটা ৰাইট ছাইডত এটা ৰাস্তা পাই, সেই ৰাস্তাটোদি সোমাই যাব লাগিব। কাৰণ ITC সেই ৰাস্তাটোদি যাব লাগিব, কাৰণ সেইফালে যে সেইটো ৰাস্তাটো, আৰু সেইফালেদি আমি মানে যাব লাগিব।